আজি দেখোন হাইঠা মাটিত পৰিল। আইতা কি হ'ল? গালে মূৰে হাত দি বহি আছে যে। ঐ আইতা কি হ'ল? ইমান যে মন মাৰি বহি আছা, কিবা হ'ল নি? নে পৰিলা ক'ৰবাত? দুখ চুখ পালা নেকি? নে কি হ'লনো? কি হ'বনো বোপাই, মোৰ মানে কিমান দুখ তই কি বুজিবি। ৰাস চাবলৈ যাম বুলি ভাবিছিলোঁ, বাপেৰে নিনিলে মোক বোলো ক'লোঁ হে থৈ আগৈ যা, সেই ভাগেও থৈ নাহিলেগৈ। তাৰ মানে সময়ে নাই কেতিয়াও। এতিয়া মানে মই যাবলৈ নাপালোঁ, মনটো কিমান বেয়া লাগিছে বাৰু সেইটো মইহে বুজি পাইছোঁ। সেইকাৰণে যে এটা ল'ৰা হ'ব নালাগে, 4-5টামান ল'ৰা হ'ব লাগে, তেতিয়াতো কোনোবা এটাই মোক দেখাবগৈ ন। এতিয়া এটাই হ'ল, নিনো বুলি ক'লে নাই আৰু, সময় নাই আৰু, মই ইয়াতে বহি থাকিব লাগিব আৰু। এতিয়া বুঢ়ী হ'লোঁ আৰু, অকলেতো যাবও নোৱাৰোঁ। সেইটো কথা। নগ'লে বেয়াটো লাগিছে বাৰু অলপ, সেইটো তোমাৰ বেয়া লগাটো মই গম পাইছোঁ বাৰু। সেইটো বাদ দিয়াচোন, গম পাইছা নাই? মোৰ কথাটো শুনা আকৌ তুমি। ময়ো ওলাইছোঁ নহয় এপিনে, পিকনিক যাম বুলি ভাবিছোঁ আমি লগৰবোৰে চবেই। মাৰ পৰাতো যেনে তেনে পাৰ্মিশ্যনটো লৈ ল'ম বাৰু। দেউতাই দিব নিদিয়ে, নিদিলে তুমি অলপ কৈ দিবাচোন, যেনে তেনে আৰু দিবলৈ দেই। মই এবাৰো গৈ পোৱা নাই লগৰবোৰৰ লগত, এইবাৰ যাম বুলি ভাবিছোঁ। পিকনিক যাওঁ আৰু ক'ত নাযাওঁ, মাৰৰ মূৰটো কৰিবলৈ যাওঁ এই দেখিছ নাই বাতৰিত পাইছিল নাই তই? সেই লগৰবোৰৰ লগত গৈ পিনে যে সেই ল'ৰাটো যে মাৰি পেলালে, সেইবোৰ কথা গম নাপাওঁ? সেইবোৰ শুনিছ নাই বাতৰিত? অকৰা মকৰাকৈ যাবি আৰু সেই ক'ত খালে বামে পৰি থাকিবিগৈ, পিছত বিচাৰিও নাপাম। সেইবোৰ কৰিবলৈ যাওঁ। যাবিচোন কেনেকৈ যাওঁ পিকনিক। মাৰৰ বাপেৰৰ লগত যোৱাটো বেলেগ কথা, অকলে লগৰ ল'ৰাৰ লগত পিকনিক যাবলৈ ওলাইছেহি। বৰ একেবাৰে ডাঙৰ হ'ল যে, কথা নাই আৰু একেবাৰে দিব তোক ৰহ বাপেৰে যাবি। এইগৰাকী একেবাৰে নিজেতো যাবলৈ নাপালে, এতিয়া মোৰতো কেঞ্চেল কৰিব। মাক যদি মনাব পাৰোঁ, দেউতাকতো এইবোৰ কথা কৈয়ে একদম মানে কেঞ্চেল কৰাই দিব, মই গম পাইছোঁ আৰু। মোৰো যোৱা নহ'বই চাগে আৰু, কি যে কৰিম নহয়। কেইদিনো কথাটো ক'লোঁ, মই ডাইৰেক্ট দেউতাক সুধি লোৱাহেঁতেনে ভাল আছিলে। থেত তেৰি। ঐ কি ভাবি আছ? চকু চা তাৰ একেবাৰে। মোক এনেকৈ চকু পকাই নাচাবি আকৌ দেই। মইতো বাপেৰলৈকে ভয় নকৰোঁ, তোলৈ মই কি ভয় কৰিম বুলি ভাবিছোঁ নেকি? চকু একেবাৰে উলিয়াই পেলাম, গম পাইছে নাই? উকতি পিনে টকৌ গুটিকেইটা। কি যে কোৱা নহয় আৰু তুমি আৰু দেই। তোমাক কি মই চকু পকাই চাম নেকি বাৰু? ইমান ডাঙৰ মানুহগৰাকী, ঘৰখন মোৰ মেইন মানুহ। তোমাক আৰু মই আৰু চকু পকাই চালে আৰু মৰিলেহে হ'ব আৰু। আৰু কি মোৰ চকু পকাই দিছা বুলি কৈছে যে তুমি, একেবাৰে মই এবাৰ ৰছী নেকি পকাই দিবলৈ। আৰু তুমিহে মোক একদম এনেকৈ চাই আছা যেনিবা, মোক এতিয়া জ্বলাইহে দিবা আৰু, জুইত ভস্ম কৰি দিবা আৰু, তেনেকুৱাকৈ একদম খঙত একেবাৰে। তই মোৰ চকুৰ আগৰ পৰা আঁতৰ হ। একদম মানে মূৰটো পকাই দিছোঁ আৰু, এনেও মূৰটো গৰম হৈ আছে, আৰু মানে সি যি টিক বলকি পিনে মোৰ মাথাটো আধা পগলা কৰি দিব এতিয়া। তই যা এবাৰ মোৰ আগৰ পৰা আঁতৰ হ, জল্দি যা। আচ্ছা চলতা হুঁ, দুআও মে ইয়াদ ৰখনা, বাই বাই। তুমি বহি থাকা, মইতো পিকনিক যাম, তোমাৰতো কেঞ্চেল হৈ গ'ল, বাই। কি ক'লি? মুখ বেছি চলিছে কেনেকুৱা লাগিছে? বেছি মুখ চলা যে, ডাঙৰ মানুহৰ লগত মুখ চলাবলৈ আহিছ। এৰি দে আকৌ, কাণখন কেলৈ পকাই দিছা? ছিগিয়ে থাকিব এতিয়া কাণখন। আইতা মোৰতো গৰম হৈ আছে বুলি কৈছিলা নহয়, বৰফ অলপ আনি দিওঁ নেকি? তোক মানে দুচাটমান নিদিলে তই আৰু মানে ঠিক নহবি, মই গম পাইছোঁ। তোক মানে মই ভাগলে। এইটো বা মানে উপায় নাই আৰু, ই মানে কটা ঘাট নিমখ ছটিয়াবলৈহে আহিছিলে আৰু। বাহিৰলৈকে যাওঁ, ভিতৰত থাকি কিবা লাগি গৈছে আৰু। বাহিৰত মুকলি বতাহ পালে অকণমান মনটো ভাল লাগিব হ'বলা, বাহিৰলৈ যাওঁ পাই। ৱাও, আজি ফেচিয়েল কৰি আহিলোঁ, মুখখন ইমান যে ধুনীয়া লাগিছে, একদম ক্লিন হৈ গ'ল আৰু পাই। বিয়াত যে একদম মই জিলিকি থাকিম আৰু, দুদিনমানৰ আগতে কৰিছোঁতো। এইজনী দেখোন দুপৰীয়াখন অকলে ক'ৰ পৰা আহিলে? আইতা ক'ৰবাত যোৱা নেকি? ক'তনো যাম, ক'লৈও নাযাওঁ। তই পিছে ক'ৰ পৰা আহিলি এই দুপৰীয়াখন, আৰু অকলে যে ক'ত ঘূৰি ফুৰিছিলি? মই মানে পাৰ্লাৰ গৈছিলোঁ, ফেচিয়েল কৰিলোঁ আইতা, আৰু মই চুলি ষ্ট্ৰেট কৰিলোঁ। মোৰ লগৰজনী যে, তাই বিয়া নহয় আৰু তোমাৰ 5 দিনমান আছে আৰু বিয়ালৈ। আগতীয়াকৈ কৰি থৈ দিলে মানে স্কিনত গ্ল'টো আহে যে, সেইকাৰণে গ'লোঁ। মোক দেউতাই থৈ গ'ল এতিয়া। হয় নি? সঁচাকৈ পাই, চুলিখিনি ইমান পিছল হৈ থাকিলে। কি কৰিলি এইবোৰ যিটিখন হৈ পিনে সোনকালে চুলিখিনি পকাই লয়, ইমান ধুনীয়া চুলিখিনি আৰু হেৰি কি বুলি কয়, বাপেৰে তোক অনা নিয়া কৰিবলৈ সময় পায়, মোকহে ক'ৰবাত যাওঁ বুলি ক'লে থ'বলৈ সময় নাপায় ন। তুমিও যে আইতা আৰু একেটা কথাতে লাগি আছা মানে পাই। মই আকৌ মোক পটককৈ থৈছেগৈ, আকৌ আনিছেগৈ, সেইটোনো কিমান সময়ৰ কাম? তোমাক আকৌ থ'বলৈ গ'লে কিমান দূৰ, আকৌ তাত থ'বগৈ লাগিব, আৰু দেউতাই আহি সিদিনাখন জানো ডিউটিলৈ যাব পাৰিব? নিজে ভাবাচোন তুমি, একেবাৰে সৰু ল'ৰা নিচিনা একেটা কথাতে লাগি আছা যে কালিৰ পৰা। হ'ব যা, তহঁতৰে আশাবোৰ পূৰণ হওক আৰু। মোৰতো নোহোৱাকৈয়ে গ'ল। অহাবাৰকৈ চাবলৈ পাওঁ নাপাওঁ বা জীয়াই বা থাকোঁ নাথাকোঁ, সেইকাৰণে এইবাৰ চাম বুলি কৈছিলোঁ, সেইটোও নহ'ল। আকৌ আৰু ক'লে তহঁতি কবিহে একেটা কথাতে লাগি আছোঁ বুলি। তহঁতি চালেহে বুজি পাবি কিমান ভাল লাগে। যা ক'ৰবাৰ পৰা আহি ইয়াতে আকৌ লেকচাৰ মাৰি থাকিব নালাগে, ভিতৰলৈ যা। তুমি যে বৰ আচৰিত দেই, তুমি কোৱাৰ কাৰণেহে মই কথাখিনি কৈছিলোঁ, আকৌ কৈছা আকৌ লেকচাৰ মাৰি আছোঁ বুলি। কি যে আৰু দেই তুমি। আইতা পাকঘৰত যে একোৱে নাই খাবলৈ, ভোক লাগিছে নহয়। মা ক'লৈ গ'লনো? ভাত চাত নবনোৱাকৈ গ'লগৈ যে। ভোক লাগিলেই নে তোৰ? ৰুটি খাইছিলিহে, কিমান সময় হ'লনো এতিয়া? আৰু মাৰে কেলে লালুকি খুৰী ঘৰ সকাম আছে, আকৌ শাক চাক কাটি দিবলৈ গৈছে আকৌ। এতিয়া আহিব নি আৰু? শাক চাক কাটি থৈ নাহিব নি? নহ'লে তোৰ ঘৰত কোনে আহি কৰি দিবহি? বাহিৰে ক'লৈ গ'ল? ইমান ডাঙৰ ছোৱালীজনীয়ে ভাতকেইটা বনাব পাৰে নহয়, যা তাইক মাত গৈ যাচোন।
সেইজনীক আৰু মই কৈ মৰিবলৈ নাই আৰু দেই আইতা, মোক গালিহে পাৰিব আৰু। এতিয়া ষ্টাইল কৰি আহিছে, তাই পাকঘৰত সোমাবনে? নাখাওঁ ভাত চাত, নহ'লে তুমিয়ে বনাব পাৰাচোন। মই গেছ চেছত বৰ ভাত চাত বনাব নাজানো, আগৰ পৰা নবনোৱা যে। মই বৈচোন, তাইক কম নহয়, তই ভিতৰলৈ বৈ। আইও, গেছত ভাতকেইটা বনাব নজনা কথা আছে আৰু। বনাবলৈ মন নাই বুলি কৈ দিলেই হয়। মায়ে বনাই থাকে যে, এতিয়া নবনাই এলাহ হৈছে আৰু। মাজনী কি কৰিছ? এইপিনে আছোন। এতিয়া মাতিছিলা, কি হ'লনো? তই যাচোন, ভাতকেইটা বনাই গৈ যা। মাৰে আহি পাওঁতে দেৰি হ'ব। সকামৰ শাক কাটিছে আৰু কিমান দেৰি হ'ব জানই নহয়। এইটো বোলে ভোক লাগিছে। তই কিবা এটা বনাই গৈ যা। ইমান ডাঙৰ ছোৱালীজনী, ভাতকেইটা পাত গৈ যা। শাক চাককেইটা মই কাটি দিম বাৰু। মই যে এতিয়া ভাত চাত বনাব নোৱাৰোঁ দেই। দেখিছাইচোন, মই চুলি ষ্ট্ৰেট কৰি আহিছোঁ, মুখৰ ফেচিয়েল কৰিছোঁ, মেনিকিয়ৰ পেডিকিয়ৰ কৰি আহিছোঁ, আৰু এতিয়া মই পাকঘৰত সোমাই মানে কি যে সেইবোৰ কাম কৰিব নোৱাৰোঁ আৰু মই এতিয়া দেই। মই বিয়ালৈ বুলি আৰু চফা হৈ আহিছোঁ, এতিয়া আকৌ লেতেৰা হ'ব নোৱাৰোঁ। আৰু তোৰ ইমান ভোক লাগিছেনে? ইমান একেবাৰে খকুৱাটো নিচিনা কৰি নাথাকিবি আৰু। মায়ে ৰুটি খুৱাই থৈ যোৱা নাছিলে নেকি? এতিয়া কিমান দেৰি হৈছেনো? মই বনাব নোৱাৰোঁ যা ভাত চাত। আইতা, মোৰ যে পেট পকাই ধৰিছে আকৌ দেই। নহ'লে পইচা দিয়া, মই বাহিৰতে খাই আহোঁগৈ। কিহৰ বাহিৰত খাবিগৈ তই ভাত? আৰু তুমি ভাত বনোৱা গৈ যোৱা। ছোৱালী মানুহে ভাতকেইটা বনাবলৈ ইমান টান পালে হ'ব নেকি? পিছত এঘৰলৈ গ'লে কেনেকৈ বনাবা? তুমি কি তেতিয়া শাহুক ক'বা নেকি মই আজি ফেচিয়েল কৰিছোঁ ভাত নবনাওঁ বুলি? যোৱা। মা নাই ল, ভাইৰক ভাতকেইটা বনাই খুৱাব পৰা নাই? যোৱা, মই গৈ আছোঁ। কিবা দৰকাৰ হ'লে মোক ক'বা। শাক চাক কাটিব হ'লে মোক ক'বা, মই গৈ আছোঁ। কি যে আৰু দেই, মই চব কৰি ল'ম, একো কৰি দিব নালাগে মোক। তাই ভাত বনাই মানে আমি দুটাই লুডুকে খেলি লওঁগৈ বৈ। ব'লা মজা হ'ব আৰু।